হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি নতুন ভিডিঅ' লৈ আহিছোঁ বায়'লজিৰ HS ফাৰ্ষ্ট ইয়াৰ। ঠিক আছে, তোমালোকে চোৱা। প্ৰথমতে চোৱা, তোমালোকৰ পাৰ্থক্যটো আহিব পাৰে সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীৰ মাজত পাৰ্থক্য লিখা। তোমালোকে এইটো চাই থবা। ঠিক আছে, ইহঁত ঠাণ্ডা ৰক্তৰ হয়, শৰীৰ খোলাৰে আবৃত, দুটা জোৰ অংগ থাকে আৰু কণী পাৰে, উদাহৰণ টিকটিকি আৰু সাপ। ঠিক আছে, তোমালোকে এনেকৈ চাই থবা, নিজৰ বহীত নোট কৰিবা প্ৰথমতে, তাৰপিছত তোমালোকে মুখস্থ কৰিবা। ঠিক আছে, তোমালোকে চোৱা, স্তন্যপায়ী প্ৰাণী ইহঁত মানে উষ্ণ ৰক্তৰ হয়, মানে ইহঁতৰ ৰক্তটো গৰম হয়। ঠিক আছে, মানে পোৱালি জন্ম দিয়ে, সৰু জোঙা দাঁত আৰু দীঘল থুতুৰি থাকে, উদাহৰণ দিব পৰা যেনে আছে কুকুৰ, বান্দৰ, সিংহ এইবোৰ। ঠিক আছে, তাৰপিছত চোৱা তোমালোকে পাৰ্থক্য মুকলি ৰক্ত সঞ্চালন তন্ত্ৰ আৰু বন্ধ ৰক্ত সঞ্চালন তন্ত্ৰ, তোমালোকে এইখিনি চাই থবা। ঠিক আছে, তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় এইবোৰ, আৰু মই তোমালোকক বহুত দিছোঁ ভিডিঅ', তোমালোকে সেইবোৰ চাই ল'বা। তোমালোকৰ ৰুটিনো মই দি দিছোঁ, HS ফাৰ্ষ্ট ইয়াৰৰ যিটো ফাইনেল এক্সামৰ ৰুটিন হয়, সেইটো মই তোমালোকক দি দিছোঁ, তোমালোকে চাই ল'বা। ঠিক আছে, আৰু তোমালোকৰ মানে এইখিনি খুব ইম্পৰ্টেণ্ট হয়। এইখিনি নহয়, মই যি দি আছোঁ আৰু চব ইম্পৰ্টেণ্ট, তোমালোকে চাই থবা। কিয়নো মোৰ নিচিনা তোমালোকৰ এনে মানে কোনেও নিদিয়ে। তোমালোকে মানে ইউটিউবত চাৰ্চ কৰি চাব পাৰা তোমালোকে যে এনেকুৱা কোনোবাই লিখি দিয়ে নেকি, আৰু খুব ইম্পৰ্টেণ্ট, তোমালোকে এইবোৰ চাই লোৱা। তাৰপিছত চোৱা, তেজত গঠিত মৌলৰ উপাদানসমূহৰ নাম লিখা আৰু কাৰ্য, এইটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকৰ। তেজৰ মূল উপাদান তোমালোকে জানাই, ইৰিথ্ৰ'চাইট, লিউকোচাইট আৰু প্লেটলেট থাকে। মানে ইয়াৰ মাজত তোমালোকৰ পাৰ্থক্যও আহিব পাৰে, বুজি পাইছা? তোমালোকে মানে সকলো দিশতে পঢ়িবা, পাৰ্থক্য আহিব পাৰে। হয়তো তোমালোকৰ মানে লিউকোচাইট কি, অথবা RBC আৰু WBCৰ মাজত পাৰ্থক্য মই আৰু এটা ভিডিঅ'ত মই তোমালোকক দি দিম, নেক্সট ভিডিঅ'ত। ঠিক আছে, তোমালোকে চোৱা প্লেটলেটক মানে থ্ৰম্ব'চাইট বুলি জনা যায়। কুৱেশ্যনটো এনেকৈ দিব পাৰে যে থ্ৰম্ব'চাইট বুলিলে কি বুজা, তোমালোকে লিখিব পাৰিবা। চোৱা প্লেটলেট। ঠিক আছে, তাৰপিছত চোৱা পাৰ্থক্য তেজ আৰু লোহিকা। ই এটা ৰঙা ৰঙৰ তৰল পদাৰ্থ, ই শ্বাসতন্ত্ৰৰ গেছ কঢ়িয়াই লৈ ফুৰে, গতি দ্ৰুত। ঠিক আছে, চোৱা খুব শ্বৰ্টকৈ লিখি দিছোঁ, যাতে তোমালোকৰ মানে যাতে খুব ইজিলি মুখস্থ হয়, মই এনেকৈ লিখি দিছোঁ। ঠিক আছে, তোমালোকে পঢ়িবা। চোৱা মুকলি আৰু বন্ধ, দুটা লিখি দিছোঁ মই বাক্য। পাৰ্থক্য তোমালোকৰ আৰু দিম, আৰু আছে, বুজি পাইছা? তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কিয়নো মই ভিডিঅ' ডেইলি দি থাকোঁ। ঠিক আছে, খুব ইম্পৰ্টেণ্ট ভিডিঅ' মই দি থাকোঁ। মোৰ ভিডিঅ' যদি ফ'ল' কৰা ন তোমালোকে, মই 100% গেৰাণ্টি দিলোঁ, তোমালোকে 80% তোমালোকে লিখিব পাৰিবা। যদি মোৰ সকলো ভিডিঅ' যদি তোমালোকে চোৱা, তোমালোকে চাই লোৱা আগতে, তাৰপিছত ক'বা এইবোৰ ইম্পৰ্টেণ্ট হয় না, মানে অদৰকাৰী হয়, দৰকাৰী হয় না অদৰকাৰী হয়, তোমালোকে ক'বা। এইবোৰ দেখিয়ে ক'ব পৰা যায় এইবোৰ খুব ইম্পৰ্টেণ্ট হয়। তোমালোকে চোৱা, চিষ্টুল আৰু ডায়েষ্টুলৰ মাজত পাৰ্থক্য মই দি দিছোঁ। আৰু তোমালোকৰ এইটো চোৱা, পি তৰংগ আৰু টি তৰংগ, এইটো মানে ইয়াত মানে তোমালোকে কনফিউজ নহবা, এইটো মানে পি আৰু টি ক'ৰ পৰা আহিল, তোমালোকে ভাবিব পাৰা। এইটো তোমালোকৰ যিটো ECGৰ চিত্ৰ আছে, ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাফ, ইয়াৰ পৰা আহিছে, এইটো বুজি পাইছা? আৰু তোমালোকৰ মই নেক্সট ভিডিঅ'ত মই তোমালোকক ECGৰ চিত্ৰ আঁকি মানে বৰ্ণনা কৰি দিম। ঠিক আছে, তোমালোকে চিন্তা নকৰিবা, ছাবস্ক্ৰাইব কৰি থবা।